ইউপিপিএলৰ অৱস্থান ধৰ্মঘট। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ ৰোজগাৰ গেৰাণ্টি অধিনিয়ম 2005 চমুকৈ MGNREGA অথবা জব কাৰ্ড কেলেংকাৰীৰ CBI তদন্ত বিচাৰি লগতে দুৰ্নীতিত লিপ্তসকলৰ ওপৰত উপযুক্ত শাস্তি প্ৰদানৰ দাবীত আৰু হিতাধিকাৰীসকলৰ জব কাৰ্ডৰ লগতে বেংক পাছবুকসমূহ ঘূৰাই দিয়াৰ দাবীত আজি ওদালগুৰি জিলা মুদৈবাৰী ব্লক সমিতি ইউপিপিএলৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। লগতে উক্ত কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদীসকলে ভাৰতৰ প্ৰধানমন্ত্ৰী, অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ কলাইগাঁও চক্ৰ বিষয়াৰ দ্বাৰা স্মাৰক পত্ৰ প্ৰদান কৰে। উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচী অনুষ্ঠিত কৰাৰ আগমুহূৰ্তত মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। ৰিপৰ্ট জিতেন বসুমতাৰী আৰু ভুৱন বনিয়া, নিউজ 24 বড়োলেণ্ড। গান্ধী জয়ন্তীৰ দিন আজি 151তম মানে গান্ধী জয়ন্তীৰ দিন। এই দিনটোত আজি আমি বিশেষকৈ বিটিআৰবাসী ৰাইজ অতি দুখেৰে কিছুমান বিষয়ত জাষ্টিচ বিচাৰি আজি ইয়াত আমি এটা কাৰ্যসূচী পালন কৰিবলগীয়া হৈছে ইউপিপিএল দলৰ হৈ। বিগত আজি 17টা বছৰে আমাৰ যি BTCৰ নামত শাসন চলিল, এই বিটিআৰ আজিৰ তাৰিখৰ যি বিটিআৰ অঞ্চলত এই শাসন কাৰ্যসূচীৰ সময়ত আমাৰ BTCৰ বিভিন্ন ৰাইজ জনসাধাৰণ বহু কষ্টৰ মাজত, বহু ত্যাগৰ ফলত মানে আজিলৈকে তেওঁলোকে মানে বাস কৰি থাকিবলগীয়া হৈছে। কেছটো হৈছে কি, যিসকল সদাশয় গৰীব ৰাইজক জব কাৰ্ড দিয়া হৈছিল, সেই জব কাৰ্ড দিয়া পোৱা গৰীব ৰাইজবিলাকে আজিলৈকে জব কাৰ্ডৰ নামত তেওঁলোকে পইচা পোৱা নাই, কিন্তু সেই জব কাৰ্ডৰ নামত পইচা উঠি আছে। জব কাৰ্ডবিলাক আনি পেলাই জমা ৰাখে GRS বা ব্লকত তেওঁলোকৰ ঠিকাদাৰৰ জৰিয়তে। আৰু যিটো MGNREGAৰ আঁচনি তাত কৰা হয়, MGNREGAৰ আঁচনিটো 100%টো মুঠেও নহয়, 50%টো তাত নহয়। আজিৰ তাৰিখত প্ৰত্যেক দিনে আমি দেখি আছোঁ এই কেলেংকাৰীৰ ওপৰত বিভিন্নজনে RTI মাৰি আছে। RTIত ৰিপৰ্ট আহি আছে, তাত যদি কেইখনমান মাটি পৰিছে, তাত পাথৰ নাই, শিলগুটি নাই। এই ধৰণৰ গাই গণ্ডগোল অকণমান হ'লে দুই এটা ৰাস্তাত দুই এগাড়ী মাটি বা ট্ৰেক্টৰেদি মাটি বা শিল পেলোৱা দেখা যায়। গতিকে সেইটো এটা ডাঙৰ কথা। আমাৰ ৰাইজৰ এই টকা পইচা লুটৰাজ চলিছে এই BTCত। বিগত দিনত অৰ্থাৎ হাগ্ৰামা মহিলা ডাঙৰীয়াৰ যি নেকি শাসনকাল, কাৰ্যকালত যি নেকি দুৰ্নীতি ভ্ৰষ্টাচাৰ, MGNREGA, PMAY, তাৰ আগত IOY, আজি এইবিলাক আৱাস যোজনাৰ যিবিলাক ঘৰ আধৰুৱা হৈ ৰৈছে, সেইবিলাক এতিয়াও পূৰ্ণাংগ নহ'ল, আজি দুৰ্নীতিত লিপ্ত হ'ল। তাৰ প্ৰতিবাদত সেইবিলাক কাম যাতে আজি যিসকল দুৰ্নীতিত লিপ্ত হৈছে তেওঁলোকৰ প্ৰতিবাদত তেওঁলোকক দোষী সাব্যস্ত কৰি আজি যদি বৰ্তমান BTCত গভৰ্ণৰ শাসন চলিছে, মাননীয় ৰাজ্যপাল, অসমৰ ৰাজ্যপাল জগদীশ মুখী ডাঙৰীয়াৰ যি নেকি শাসনকাল, এই শাসনকালত প্ৰকৃততে ইনকুৱাৰী কৰি দোষীসকলক অতি সোনকালে শাস্তি দিবৰ কাৰণে আজিৰ এই ধৰ্ণাৰ যোগেদি আমি প্ৰতিবাদ জনাইছোঁ। MGNREGAৰ বিৰুদ্ধে যি ধৰ্ণা কাৰ্যসূচী আমি আহ্বান কৰিছোঁ, এই কাৰ্যসূচীৰ উদ্দেশ্যখিনি আমি সকলোৱে জানো। আচলতে যোৱা 17 বছৰত আমাৰ BTC অঞ্চলত ভয়ানকভাৱে দুৰ্নীতি হোৱা আমি দেখিবলৈ পাইছোঁ। আজি এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰ মাধ্যমেৰে আমি চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ যে এই দুৰ্নীতিৰ বিভাগীয় তদন্ত হ'ব লাগে আৰু যিসকলে এই দুৰ্নীতি অনুষ্ঠিত কৰিছিল তেওঁলোকক অতি শীঘ্ৰেই উপযুক্ত শাস্তি বিহিব লাগে। আজি হাগ্ৰামা চৰকাৰে বিগত দিনত যি দুৰ্নীতি সংগঠিত কৰিলে, তেওঁলোকে আমাৰ দুখীয়া ৰাইজৰ যি ধন সেইবিলাক আত্মসাৎ কৰিলে। গতিকে আজি আমি এই ধৰ্ণা কাৰ্যসূচীৰ মাধ্যমেৰে তেওঁলোকক ন্যায় দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ আৰু যিসকলে দুৰ্নীতি কৰিছিল তেওঁলোকক উপযুক্ত শাস্তি দিব লাগে। এই মানুহবিলাকে আজি দুৰ্নীতি কৰিও তেওঁলোকে আকৌ বিচাৰিছে ক্ষমতাত অহাৰ কাৰণে। গতিকে তেওঁলোকৰ যি আত্মসংকাৰ আৰু দুখীয়া মানুহৰ টকাৰে তেওঁলোকে যি দুৰ্নীতি সংগঠিত কৰিছে, সেইটোৰ কাৰণে আমি সকলো ৰাইজ সজাগ হ'ব লাগিব। আৰু এইবাৰ আমি খালি আশাবাদীয়ে নহয়, আমি নিশ্চিত হৈছোঁ যে আমাৰ ইউপিপিএল চৰকাৰ আহিব আৰু আমি দুৰ্নীতিৰ বিৰুদ্ধে পদক্ষেপ ল'ম। যিসকলে এই দুৰ্নীতিত লিপ্ত হৈছিল তেওঁলোক আমি উপযুক্ত শাস্তি দিবলৈ সক্ষম হ'ম। ধন্যবাদ।
সামূহিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত কৰোনা মহামাৰী সম্পৰ্কীয় সজাগতামূলক ৰেলী। সমগ্ৰ দেশত কৰোনা মহামাৰীয়ে আতংক সৃষ্টি কৰি থকা সময়তে আজি টংলাত সামূহিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত কৰোনা মহামাৰী সম্পৰ্কীয় সজাগতামূলক ৰেলী অনুষ্ঠিত হৈ যায়। উক্ত সজাগতা ৰেলী শুভ উদ্বোধন কৰে টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ পৰিদৰ্শক বিজয় চক্ৰৱৰ্তীয়ে। প্ৰায় শতাধিক আশাকৰ্মী আৰু আশা ছুপাৰভাইজাৰসকলে মাস্ক পৰিধান কৰক, সামাজিক দূৰত্ব বজাই ৰাখি চলক, চাবোনেৰে ঘনাই হাত ধুওক শ্লোগানেৰে টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ পৰা টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰলৈকে সজাগতা শোভাযাত্ৰা কৰে। ৰিপৰ্ট অৰূপ বড়ো, টংলা নিউজ 24 বড়োলেণ্ড। মুদৈবাৰী পৰিষদীয় সমষ্টিৰ গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী নৰেন্দ্ৰ চন্দ্ৰ ডেকাৰ নিৰ্বাচনী প্ৰচাৰ। সমাগত বিটিচি নিৰ্বাচনৰ কোনো দিন তাৰিখ সঠিক হোৱা নাই যদিও ঠায়ে ঠায়ে প্ৰাৰ্থীসকলে পকেট মিটিং, সজাগতা সভা কৰি গৈছে। তথাপিও প্ৰচাৰত পিছ পৰি থকা নাই কোনো ৰাজনৈতিক দলৰ নেতা পালি নেতা। সকলোৱে বিটিচি দখলৰ বাবে চলাই গৈছে প্ৰচাৰ। বিভিন্ন ঠাইত ভংগ কৰা দেখা গৈছে কোভিড প্ৰটোকল। কিন্তু ব্যতিক্ৰম মুদৈবাৰী পৰিষদীয় সমষ্টিৰ গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী নৰেন্দ্ৰ চন্দ্ৰ ডেকা। সম্পূৰ্ণ কোভিড প্ৰটোকল মানি মাস্ক ব্যৱহাৰ কৰি চলাই গৈছে প্ৰচাৰ তেওঁ। ডেকাৰ দাবী, এইবাৰ মুদৈবাৰীত তেওঁ জয় নিশ্চিত, কাৰণ জাতি মাটি ৰক্ষাৰ স্বাৰ্থত ওলাই আহিছে বুলি কয়। ডেকাই মন্তব্য কৰে যে পৰিৱৰ্তনৰ স্বাৰ্থত গণ সুৰক্ষা পাৰ্টিৰ হকে ৰাইজে মুক্ত সমৰ্থন দিছে। আনহাতে কৰোনা মহামাৰীৰ লগতে আমি সহাৱস্থান কৰি জীয়াই থাকিব লাগিব। বিটিচিৰ কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ নিৰ্বাচন পতাটো নিৰ্বাচন আয়োগৰ দায়িত্ব বুলি কয়। ৰাজনৈতিক দলে কোনো কাৰণ নিবিচাৰে, সেইকাৰণে এইটো এটা তাৰমানে ৰাজনীতি চলিছে। ইলেকশ্যন পিছুৱাত আমি আপোনালোকৰ মিডিয়াৰ যোগেদি এটা ডিমাণ্ড দিছোঁ, মানে অতি শীঘ্ৰে BTADত নিৰ্বাচনটো পাতিব লাগে। আমি চৰকাৰক এই ফালৰ পৰা ডিমাণ্ড দিছোঁ আৰু চৰকাৰে ৰাইজৰ যিটো তাৰমানে ডিমাণ্ড, সেই ডিমাণ্ডৰ ওপৰত বিশ্বাস ৰাখি নিৰ্ভৰ কৰি তেওঁলোকে খুব সোনকালে ইলেকশ্যনটো পাতক, এইটো আমি কামনা কৰিছোঁ।